Guys, welcome back to my YouTube channel. আৰু আজি আমি টেঙা খাব যাব ওলাইছো। টেঙা চুমচুমনৰ পৰা পাৰিবগে লাগিব আৰু লগগিটা সব যাব ওলাইছো। নদী কিনাৰত পুৰা মজাকে টেঙা খামগে। পুৰা জলকীয়া লৈ লৈছো আৰু নিমখ চিমখ। আৰু এতিয়া টেঙা গিটা পাৰিবগে আছে, পাত কাটিব আছে। আৰু আপোনালোকক দেখাই আছো। এগিটা আহি গল। গোটেইটাৰ লগত যাম। এফালে আমাৰ আতৰি আছে। পিটি আতৰি কি খাইছা এইবোৰ? বেয়া বস্তু নাখাবা আকৌ তুমি। আৰু এফালে এতিয়া ঘৰৰ পৰা ওলাই দিওঁ টেঙা খাওঁৱে আৰু এইটো সিজনত টেঙা খোৱাই নাই, আজি ফাৰ্ষ্ট খাম। আৰু এফালে এইটা তেল ভৰাব গৈছে। তাৰপিছত আমি তিনিটা লাহে লাহে গৈ থাকোঁ। তাৰপিছত চুমক ঘৰৰ পৰা লৈ পেলাই নদীলৈ যাম টেঙা খাবলৈ। তো আজি ভিডিঅ'টো চাই থাকক। আজি বেছি লং ভিডিঅ' নবনাওঁ, শ্বৰ্টে বনাম। তো হ'লেও ভাল লাগিব, ভিডিঅ'টো চাই থাকক। আৰু এতিয়া চুমতৰ ঘৰ পালোহি। ইয়াক লৈ গৈছোঁ টেঙাকেইটা ছিঙিবলৈ। ইয়াৰ নিজৰ ঘৰৰ গছটো ইয়াকে ছিঙুৱাইছোঁ সেইবাবে। 7টামান লৈ ল, 6টামান মানুহ আছোঁ। হ'ব তহঁতৰ গছটোৱে কাট। কেইটা ল'ম? 7টামান লৈ ল। পগলা খালি 7টা খাব পাৰিবি। বহুত বেয়া ৰস খালি। সেই ৰসে লাগে আকৌ। জলকীয়া 5টামান উলিয়াবি দেই, বি জলকীয়া। আৰু লৈ ল, আৰু এটা এইটো ছিঙিলো। ডাউকি তই ঐ ইয়ে পাৰিব, এডাল ডাউকি লৈ আহিছোঁ। পিছতো মানে ডাউকি হয়, তই পাৰিবি আহ থিয় হৈলে মাথাটো লগাই দিলে হৈ যাব টেঙা। জপিয়াই দে, এবাৰ জপিয়াই দে, অকল এবাৰ জপিয়াই দে। হেড মাৰি দে পৰি যাব। ৱাহ আৰু এইকেইটা এফালে তেল ভৰাই আহিলে, আমাক কষ্ট দিয়াই ল'লে মানে টেঙা চেঙা ছিঙুৱাই ল'লে। তাৰপিছত অলপ দেৰিকৈ আহিছে ইহঁতি, বহুত টেঙৰ হয়। 4টা টেঙা ছিঙিছিলোঁ, 4টা টেঙা নহ'ব বোলে, আৰু 2টা লাগে বোলে। এইকেইটা ৰাক্ষসকেইটাক 2টা টেঙা আকৌ ছিঙিব আহিছে। এতিয়া প্ৰথম খাব বোলে, একেবাৰে চব লোভিয়া হৈ আছে মানে। এইটো সৰু হ'ব নেকি, অলপ ডাঙৰ এটা চাহ। এইটো চাইডে আছে নেকি? এইটো ওপৰকেইটা পাৰিবি? ওপৰকেইটা অলপ ডাঙৰ হৈ আছে। আৰু এপাই কাটি লওঁ নেকি? তাৰপৰা 3 কিলোমান কাটিলে হৈ যাব। এখিলাই ক'ত হ'ব? নহ'ব, হৈ যাব এখিলাই। আমি এইফালে বাগানৰ মাজে মাজে যাওঁগৈ। এতিয়া ইফালে ৰাস্তা এটা আছে, কিন্তু এইফালে অলপ ওচৰ হ'ব। এইকেইটা এইফালে আহি আছে, হাঁহি পুৰা। হাইৱে এইটো আৰু এইফালে বাগানৰ মাজে মাজে গৈ আছোঁ। সাপ চাপ নোলালে হয় আৰু। কি কন্দা এনাকন্দা নেকি? কিবা দেখাইছিলা? আহা কি হ'ল, ভাগৰ লাগি গ'ল নেকি খোজকাঢ়ি? আই এম ষ্ট্ৰং বয় নেকি? বাহ এটা খাবা নেকি তুমি? তুমি খাবা নেকি? আৰু গাইছ, আমি এফালে নদীৰ কাষ পালোহি। নদীৰ কাষতে ধুনীয়াকৈ টেঙা গুচাই আছে। আৰু ইয়াৰ এডোখৰ খোজকাঢ়ি আহোঁতে বোলে ভাগৰ লাগি গ'ল। এতিয়া মালিচ কৰিব দিছে ই। এডোখৰ আহোঁতে বোলে ভাগৰ লাগি গ'ল। আৰু এইফালে ইয়াক চাওক, মই জানোৱেই টেঙা কাটি শেষ নোহোৱাৰ আগত যে খাই ক্লিয়াৰ হ'ব। আৰু টেঙা গুচাই শেষেই হোৱা নাই, পূৰা খোৱাত ব্যস্ত। বোলে চাওক। আৰু গাইছ এফালে চব এক্সেপ্ট বৰ্গৰ এক, টেঙা কাটি শেষ হোৱাই নাই, ইও খোৱাত লাগি আছে পূৰা। আৰু এইফালে ফাইনেলি টেঙা ৰেডি হ'ল। আৰু এইখিনি টেঙা এতিয়া তিতা হয় নে কেঁহা হয় কি হয় হ'ব আৰু। আধা ঘণ্টাতকৈ বেছি লাগিলে টেঙাখিনি কাটোতে। এতিয়া ৰক্তিমে পূৰা মিক্স কৰি আছে, নিমখ জলকীয়া চব। আৰু জলকীয়া 2টা লৈ আহিছিলোঁ, এই 2টা দি দিছোঁ। পূৰা জাল আছে জলকীয়াকেইটা। হ'লেও উপায় নাই, আজি মানে হেহাই হ'লেও খাম। প্ৰথম নহয়, এবাৰ ফাৰ্ষ্ট খাইছোঁ আজি। টেঙা পূৰা মানে জলকীয়া কাটি লৈছোঁ। চব মিক্স কৰি ভালকৈ খাব লাগিব।
চবৰে অৱস্থা বেয়া পুৰা জলকীয়া খাই এতিয়া তললৈ যাওঁ হাত চাত ধুওঁ জলকীয়া বেছিকৈ খালোঁ টেঙাতকৈ একো নহ'ল মোৰ একো নহ'ল আৰু এতিয়া পুৰা জলকীয়া খাই চবৰে অৱস্থা বেয়া হৈ গ'ল চব এতিয়া হাত ভৰি ধুবলৈ মানে তলত নামি গৈ আছোঁ টেঙা চেঙা খোৱা হৈ গ'ল চোন কেনেকুৱা পালা খাই কিনে কেনেকুৱা জ্বলা আৰু ইয়াত অলপ দেৰি ধুনীয়াকৈ বহোঁ তাৰপিছত আকৌ ঘৰলৈ যামগৈ কি তই প্ৰেক্টিছ যাওঁ নেকি আজি ক'ত খেল আছে ৱাহ আৰু এইফালে আহি আকৌ সুমতৰ ঘৰ পালোহি এতিয়া স্কুটি বাইক এইখন গোটেইখন উলিয়াই লওক তাৰপিছত মানে বাইক স্কুটি লৈ নগ'লোঁ ইয়াতে থৈ গ'লোঁ আৰু এতিয়া মুন্নাই পূৰা হালা কৰিছে ইয়াৰ স্কুটিখন ই মানে ঠেলি উলিয়াবই পৰা নাই চলাইহে উলিয়াব এইফালে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ এনেই সৰুকৈ ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়ালোঁ আজি কলেজো নগ'লোঁ সেইবাবে টেঙা খালোঁগৈ লগৰবিলাকৰ লগত লৈ পেলাই আৰু এতিয়া নেক্সট আমি তিনিচুকীয়া যাম ভাবিছোঁ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আপোনালোকক ভালকৈ দেখামগৈ তো আজি দিনটো এনেই ঘৰত আছিলোঁ টেঙা খাওঁগৈ বুলি ভাবিলোঁ নদীফালে গৈ কিনে আৰু আপোনালোকক দেখালোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুনকৈ যদি ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি দিব তো থেংকছ ফৰ ৱাচিং টাটা বাই বাই